Hello everyone. So আজি গুৰু নানক বাৰ্থডে। So আজি আমাৰ বন্ধ। গতিকে আজি আমাৰ মাইনুৱে বন্ধৰ দিনত কি কি কৰি আছে আপোনালোকক দেখাই আছো। প্ৰথমতে মই আপোনালোকক এটা বস্তু দেখাম। আমাৰ ঘৰত চাৰিটা চৰাই আছে। এই চাৰিটা চৰাই কি হয় কমেন্টত জনাব এইকেইটা কি নাম দেই। এইকেইটা চাওক। এই তিনিটা আৰু এটা এই নতুনকৈ আনিছিলোঁ। এইটো লুকাই আছে। এইকেইটা কি নাম হয় বাৰু জনাবচোন। তো এতিয়া বলক আমাৰ আজি মাইনুৱে কি কি বনাই আছে চাওক। মই দেখাই আছোঁ বাৰু। এইয়া চাওকচোন এইবোৰ কি কৰি আছে মোৰ বাইদেউ। মাইনু কি কৰিছা? এই দেখিছেনে আজি ৰাতিপুৱাই মই এই ৰছীবোৰ আনিছিলোঁ। এইবোৰ আনি নাৰিকলৰ ৰছীবোৰ আনি এনেকুৱা ষ্টিক তিনিডাল বনালে আৰু ইয়াতে ধুনীয়া ধুনীয়া পুলি কেইটামান দিলে। এইকেইটা কি পুলি কৈ দিয়া? এই ষ্টিকত থকা এইটো আৰু এইটো মানি প্লেণ্টৰ নিচিনাই কিন্তু মানি প্লেণ্ট নহয়। এইটো এটা বেলেগ নাম আছে, মই পাহৰিলোঁ। এইটো ঠিক তেনেকুৱা নামটো পাহৰিলোঁ। পিছৰ ভিডিঅ'ত মই নামবোৰ দি পেলাই এটা ভিডিঅ' দিম। আৰু কি কি পুলি আছে? আৰু এইটো আছে সিজন ফ্লাৱাৰ হয়, ক্ৰিচেন্থেমাম। এইটো ক্ৰিচেন্থেমাম। এইটোতো সকলোৱে জানে নাৰ্জী ফুল, নাৰ্চাৰীৰ পৰা আনিছোঁ। এইটো অলপ ডাঙৰ হ'ব, সৰুতে ফুলিব। এয়া চোৱা কলি ওলাইছে। তাৰ পাছত মই নাৰ্চাৰীৰ পৰা অনা মানে যিবোৰ পুলি আনিছিলোঁ, ইয়াতে পলি বেগবোৰ মই নাফাটাকৈ মই পলি বেগকেইটা ৰাখিলোঁ। ৰাখি মই ইয়াত কেইটামান পুলি কৰিম আৰু ডাঙৰ কৰিম। সেইকাৰণে এইকেইটাত মই মাটি ভৰাই থৈছোঁ। এইটো স্পাইডাৰ প্লেণ্ট, এইটো মই ৰুলোঁ। তাৰপিছত এইটো হৈছে এৰেকা পাম। এৰেকা পামটো হৈছে এসপ্তাহমান হ'ল নেকি আমি যোৱা ন? এসপ্তাহ হৈছে। গতিকে এতিয়া আমি টাবত লগাইছোঁ। একচুৱেলি নাৰ্চাৰীৰ পৰা আনিয়ে লগে লগে টাবত লগাব নালাগে, কাৰণ নাৰ্চাৰীত যিটো বেগত থাকে সেইটো ইয়াতে আনি সিহঁতে অলপমান মিলিব দিব লাগে। মানে পলি বেগতে দুদিনমান ৰাখিব লাগে। যদি টাবতে দিয়ে দেই চকে, কিন্তু যদি পলি বেগত দিয়ে কিনি আনে তেনেহ'লে পলি বেগৰ পৰা আঁতৰাব নালাগে। আনা দিনাখনে বা আনা দুদিনৰ দিনাখনে এসপ্তাহ 10 দিন ৰাখিব লাগে। গতিকে আমাৰ এসপ্তাহ 10 দিন হৈ গ'ল। সেইকাৰণে এতিয়া মই আজি বন্ধ, যিহেতু আজি বন্ধ পালোঁ, ঘৰতে আছোঁ, গতিকে আজি মই এই কামখিনি তাৎক্ষণিক লগালোঁ পুলিবোৰ। আৰু এইবোৰ কি কণী বাকলি দেখোন? এইবোৰ কণী বাকলি। এইটো আমি যোৱাকালি ৰাতি খোৱা কণী বাকলি নেকি? এইবোৰ কি কৰিবা? কণী বাকলি মাটিত মিক্স কৰি একচুৱেলি শুকাব লাগে। মই শুকুৱাই থৈছিলোঁ। শুকুৱাই এনেকৈ কৰি গোবৰ, বালি আৰু যিটো গাৰ্ডেন চইল, সেয়া শুকান গোবৰ আৰু সকলো মিক্স কৰি আমি মাটিত মানে পুলিটো ৰুলে সাৰ হয়। কণীৰ বাকলি যথেষ্ট সাৰ থাকে। একচুৱেলি মিক্সিত গুড়ি কৰি ল'ব লাগে, জৈৱিক সাৰ আৰু এনেকৈ দিলেও হয়। সেইকাৰণে মই এতিয়া এইবোৰ এনেকৈ গুড়ি কৰিম আৰু প্ৰত্যেকটো টাবতে দিম। সাৰো হ'ল আৰু দেখিবলৈও ধুনীয়া লাগে। মাটিৰ লগত এইটো এনেকৈ মিক্স কৰি দিলে দেখিবলৈও ধুনীয়া লাগে আৰু লগতে সাৰো হয়। এইটো ট্ৰাই কৰিব পাৰে। ইয়াৰ পিছত আমি আৰু কি দিম? ইয়াৰ পিছত এতিয়া আমি পানী দিম। যিহেতু পুলিবোৰ মই বাহিৰত থৈছিলোঁ ন, আৰু টাবত এতিয়া ৰুমটোত মাটি লাগিছে, গতিকে মই পাতবোৰ অকণমান ধুই চাফা কৰি মই দিম। অলপ অলপ পানী দিম। একচুৱেলি এতিয়া আজি যিহেতু প্ৰথম ৰুইছোঁ, সেইকাৰণে আমি এনেকৈ দিম। কিন্তু পিছত আমি স্প্ৰে কৰিব লাগে। আজি যিহেতু মাটিখিনি একেবাৰে শুকান হৈ আছে, গতিকে অলপমান পানী আজি বেছিকৈ দিব লাগে। তাৰপিছত অলপমান দিন দিব নালাগে। তাৰপিছতে যেতিয়া টাবটোৰ ওপৰৰ মাটিখিনি শুকাব ল'ব, তেতিয়া আমি গম পাম যে টাবটোত পানী কমিছে, তেতিয়াহে পানী দিব লাগে। এনেই বেছি পানী দিলেও পুলিটো মৰি যোৱাৰ চান্স থাকে। গতিকে আজি প্ৰথম ৰুইছোঁ কাৰণে মই অলপমান পানী দিছোঁ, তললৈকে টিকিব লাগিব। তাৰপাছত আৰু ইমান বেছি পানী নিদিওঁ। এইটো হৈছে নাৰ্জী পুলি। এইটো শুকান হৈ আছে, যিহেতু আজি মই ৰুইছোঁহে, মাটিটো শুকান। চ' মই অলপ পানী সৰহকৈ দিম যাতে তললৈকে টিকি যায়। তাৰপাছত আৰু নিদিওঁ পানী।
ভিতৰত ৰাখিম, গতিকে বৰ বেছি ৰ'দ নাপায়। ভিতৰত মানে বাৰান্দা, সেইকাৰণে পানী কম দিলে হয়। কিন্তু প্ৰথম ৰোৱাৰ কাৰণে মই আজি পানী কম দিছোঁ। এইকেইটা যিহেতু ৰোৱাই, মই আজি ষ্টিকডালহে বনালোঁ। তথাপিও অকণ থেংক ইউ, বৰ সুন্দৰকৈ বনাই আছে দেই। আমি দেখাই গৈ থাকিম পিছত। নেক্সট ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব ধুনীয়া ধুনীয়া ফুলৰ পুলিবোৰ। তো আজিলৈ ইমানতে সামৰিছোঁ। ফুল ফুলিলে দেখুৱাম। ফুল ফুলিলে দেখাব, ঠিক আছে, বাই বাই।